हे गाइज अस्सलामु आलाइकुम लगते नमस्कार सकलोके। तो এতিয়া আমি আছো ধুবুৰীত। তো গাইজ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিলোঁ আজি। সো গাইজ আজি মই গৈ আছোঁ মানে ধুবুৰীতে মানে শিৱ মন্দিৰত মানে গুৰুদ্বাৰা মানে আমাৰ অসমৰ ভিতৰত মানে ডাঙৰ মানে নৰ্থ ইষ্টৰ ভিতৰতে মানে ডাঙৰ তাত গুৰুদ্বাৰা। তো তাত গৈ আছোঁ আৰু তাতে শ্ৰীমন্ত শংকৰদেৱ বোলে আহিছিল, কিবা কাৰণত আহিছিল, তো কি কৰিবলৈ আহিছিল সকলোখিনি হিষ্ট্ৰী তাত গৈ মানে গুৰুদ্বাৰৰ হিষ্ট্ৰীটো মানে আপোনালোকক ধুনীয়াকৈ মানে বুজাবলৈ আৰু শুনাবলৈ চেষ্টা কৰিম। তো ভিডিঅ' শেষলৈকে চাই থাকিব। সো গাইজ মই এতিয়া দেৰি নকৰাকৈ মানে ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। তো আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো গাইজ যোৱাৰ আগতে মাস্কটো পিন্ধি লওঁ, কাৰণ ধুবুৰীৰ বাবে মাস্কটো বহুত বেছি প্ৰয়োজনীয়। উল্টাজ সো গাইজ তো আপোনালোকে যদি কেতিয়াবা ধুবুৰীত আহে তো মাস্কটো পিন্ধি আহিব, কাৰণ এটা 10-20 টকা মাস্কৰ কাৰণে 1000 টকালৈকে ফাইন দিব লগা হ'ব পাৰে আপোনালোকক। তো এনেকুৱা ভুল নকৰিব প্লিজ। আপোনালোকে চাই আছে বহুত বেছি ভিৰ ধুবুৰীত এতিয়া। তো খুৰী এইটোৱে কৈ আছে যে ইয়াৰ পৰা 2-3 মিনিটমান খোজ কাঢ়িলে আমি পাই যামো, গাড়ীত উঠিব লগা কোনো দৰকাৰ নাই বুলি ক'লে। তো এতিয়া আমি এইটো ৰাস্তাৰ পৰা অলপমান 2 মিনিটমান খোজ কাঢ়ি গ'লে আমি পাম শিৱ মন্দিৰ গুৰুদ্বাৰা। তো আমি মেইন ৰোডৰ পৰা ডাইৰেক্ট এইটো ৰাস্তাৰ পৰা আহিলোঁ আৰু এতিয়া এইটো ৰাস্তাৰ পৰা গৈ ৰাইট সাইডে গ'লে পাই যাম। সো গাইজ তো আমি ফাইনেলি আহি পালোঁ আৰু ইয়াৰ পৰা আহি জানিবলৈ পাৰিলোঁ যে ইয়াৰ ভিতৰত সোমালে আপোনালোকৰ মাথাত কিবা ৰুমেল কিবা ইয়াৰ পৰা কাপোৰ চাপোৰ দিয়া হয়, আপোনালোক বান্ধি ভিতৰত সোমাব লাগিব আৰু চেণ্ডেলখন ইয়াত ৰাখি থ'ব লাগিব। তো মই দোকানৰ পৰা এটা ৰুমাল কিনি ল'লোঁ 30 টকাৰে। আপোনালোকে আহিলে এনেকুৱা কৰিব পাৰে। ভিতৰলৈ প্ৰৱেশ কৰাৰ আগতে আপোনালোকক হাত আৰু ভৰিখন ভালদৰে ধুব লাগিব। হাতটো বাৰু ইয়াত ধোওঁ, ভৰিটো ইয়াত নধোওঁ। ভৰি ধোৱাৰ বাবে আৰু বেলেগ এখন ঠাই আছে, চাওক। তো ইয়াত আমি ভৰিখন এনেকৈ ভিজাই ধুম, ধোৱাৰ পিছত সোমাম আমি ভিতৰলৈ। চাই থাকক। তো মই ভিতৰত গৈ আছোঁ, চাওক। যিখিনি পাৰোঁ আপোনালোকক জনাবলৈ আৰু দেখুৱাবলৈ চেষ্টা কৰিম। চাওক এইটোৱে হয় গুৰুদ্বাৰা। সো মই বহুত দিন ধৰি ভাবি আছিলোঁ ইয়াত আহিম বুলি, তো ফাইনেলি আজি আহি পালোঁ গাইজ। ইয়াৰ হিষ্ট্ৰীটো আমি আপোনালোকক ধুনীয়াকৈ মানে শুনাবলৈ চেষ্টা কৰিম। মানে ইয়াত শ্ৰীমন্ত শংকৰদেৱ আহিছিল, কি কাৰণত আহিছিল সকলোখিনি জনাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক, ভিডিঅ' শেষলৈকে চাই থাকক। 1905 চনত যেতিয়া গুৰু নানক চাহাবে ঢাকা হৈ অসমলৈ আহিছিল, ইয়াতে আহি শ্ৰীমন্ত শংকৰদেৱৰ লগত গুৰুজনৰ লগ হৈছিল আৰু গুৰু নানক চাহাবৰ মৃত্যুৰ পিছত 1976 চনত নৱগুৰু টেগ বাহাদুৰ আৰু ৰামসিংহই একেলগে ইয়াত আহিছিল আৰু গুৰু টেগ বাহাদুৰ চাহাবে ইয়াত কেম্পটো স্থাপন কৰিছিল আৰু ৰামসিংহই ৰাঙামাটিৰ ইফালে কেম্পটো স্থাপন কৰিছিল। আৰু তেতিয়া টেগ বাহাদুৰ চাহাবে ইয়াত থকা বুলি অসমৰ ৰজা চক্ৰ সিংহই জানিব পাৰি সিহঁতক ধ্বংস কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ম অৱলম্বন কৰিছিল। তাৰ পিছৰ ঘটনাটো কি হ'ল চাই থাকক, কৈ আছোঁ আগত গৈ। সো গাইজ তো এতিয়া আমি ইয়াৰ ভিতৰত সোমাম। সো গাইজ আপোনালোকে চাব পাৰে ভিতৰত এনেকুৱা, চাওক। আৰু ইয়াত শিখসকলে যেনেকুৱা অস্ত্ৰসমূহ ব্যৱহাৰ কৰিছিল ছেম কৰি ইয়াত বনাই ৰাখিছে। তো ইয়াৰ পূজাৰী এজনী আছে, ইহঁতে মোক ইয়াৰ হিষ্ট্ৰীটো জানিবৰ বাবে এটা কিতাপ দি আছে। কিতাপত সকলোখিনি হিষ্ট্ৰী ইয়াত লিখা আছে। তো কিতাপত মানে ইয়াৰ হিষ্ট্ৰীটো বহুত ডাঙৰ হিষ্ট্ৰী হয়। তো ইমান ডাঙৰ কৰি ক'লে আপোনালোকে চাগে বৰ হৈ যাব, সৰু কৰি কৈ আছোঁ, চাই থাকক। তো এতিয়া আমি প্ৰসাদ কি আছিল? চুজি হে না। সো গাইজ তো প্ৰসাদ অলপমান খাই লওঁ। সো গাইজ তো এতিয়া ওপৰত আছে কিবা কিবি আৰু চাওক, ওপৰত যাওঁ। सो किधर से ऊपर जाता है, वहाँ से या यहाँ से? इधर से। सो गाइज तो मैं नतुन होवार बारे मैं रास्ताটো পাহৰি গৈছোঁ আৰু সিহঁতৰ পৰা মই জানি পালোঁ যে ইয়াৰ পৰা উঠিব লাগিব ভিতৰত। তো ওপৰত আহিলোঁ, হয় নাকি? ইয়াত এটা ৰাস্তা আছে আৰু ইফালে এটা আছে। তো কোনটো যাওঁ চাওক, ট্ৰাই কৰি চাওক।
ওয়াও চাওক তো সঁচাকৈ মানে ভাল লাগিছে চাওক আপোনালোকে উফ ইয়াৰে এজনী ধুবনী বা যাদুকৰ এজনী আছিল সিহঁতক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল প্ৰথমতে সিহঁতক এটা শিলগুটিৰে নিক্ষেপ কৰিছিল শিলটো প্ৰায় 26 ফুটমান দীঘল আছিল শিলটো ইয়াত নপৰি অলপ সিফালে পৰিছিল শিলটো এতিয়াই প্ৰায় 13 ফুটমান মাটিৰ তলত পোত খাই আছে আৰু তাৰ পিছত এটা আহত গছৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল যিটো গছ গোৱালপাৰাৰ পৰা উৰাই আনিছিল গছটো এতিয়াও জীয়াই আছে সো গাইস আপোনালোকে দেখিবলৈ পাইছে এইটো গছৰে গুৰুজনক টেগ বাহাদুৰ চাহাবক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল গছখন গোৱালপাৰাৰ পৰা উৰুৱাই আনিছিল তো গাইস ইয়াত আহি সঁচাকৈ মানে ভাল লাগি আছে ভাল লগা এটা প্ৰিন্স মই পাই আছো আৰু ইয়াৰ বহুতখিনি হিষ্টৰী ডাঙৰ হিষ্টৰী আছে তো ইমানখিনি ক'বলৈ গ'লে মানে সাগে আপোনালোকে বৰ হৈ যাব ইয়াত এতিয়া আমি যাম হল যিমানখিনি চাইলো ভালে লাগিছে চাওক আপোনালোকে কাঠৰ হয় ধুনীয়া আছে গাইস তো এতিয়া আমি সোমাম এইটোৰ ভিতৰত তো সোমালো আমি ইয়াৰ ভিতৰত আৰু ইয়াৰ ভিতৰত বিশেষ দেখিব লগা একো নাই ইয়াত মানে আগৰ যিবিলাক ঘটনাবিলাক ঘটিছিল তাৰে দৃশ্যবিলাক ইয়াত ধুনীয়াকৈ আৰ্ট কৰি ৰখা আছে আপোনালোকে চাব পাইছে ধুনীয়া কৰি তো ইয়াৰ ভিতৰত এনেকৈ আছে এতিয়া ইয়াত আৰু মই বেছি দেৰি নকৰো ইয়াৰ পৰা যাম আহি পালো তো এইটো এনেকৈ ৰাখি থম মাৰি থম সো ইয়াৰ পৰা এতিয়া আমি যাম তো এতিয়া আমি বেছি দেৰি নকৰাকৈ এতিয়া আমি যাওঁ আৰু সকলোকে টাটা বাই বাই তো আজিৰ ভিডিঅ'টো যদি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই 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 বাই